অলপমান ভিউজ লাইকৰ কাৰণে কোনে কি নকৰে ফাৰ্ষ্ট এই ভিডিঅ'টো আপোনালোকে চাই লওক হেল্ল' বিৰাট কোহলি কালি তই 50টা 100 বনাই দিলি স্বামী আছে নি স্বামীয়ে 8টা মান আউট কৰিছে এনেকুৱা মজা লাগিছে তই আকৌ পৃথিৱী ফাইনেলখনত আৰু স্বামীক এবাৰ কবি 16-17টা আউট কৰিব লাগে আৰু এটা কথা শুনাম ঘৰৰ প্লিজ ৰিকুৱেষ্ট কৰিছো এইবাৰ ৱৰ্ল্ড কাপখন আমাৰ পথাৰত পাতিব পাৰিবি মানে আমাৰ পথাৰত ধেৰ মাটি আছে তাত তহঁতি তাতকে ভালকে খেলিব পাৰিবি সেইখন ফিল্ড যে বেয়া আমাৰ পথাৰ মাটি কিনি হ'ব নহয় পথাৰত ডাঙৰকে মই লাইট লগাই দিম কিন্তু ৰাতি খেলিব লাগিব লাইটৰ তলত ভাল লাগিব মই বুনিয়া পকৰি ঘুগুনি চব বেছিম তহঁতৰ কাৰণে তহঁতি খাবি দেই আহিবি না আহিবি আমাৰ এজন ছাৰক হয়তো সকলোৱে চিনি পায় আপোনালোকে এই ছাৰজনৰ ভিডিঅ'টো যে চালে ইয়াত কিবা লজিক বিচাৰি পালেনে আমাৰ ইণ্ডিয়াৰ ক্ৰিকেট টিমটোক লৈ ফাল্টু কৰিছে বেলেগ ফাল্টু কৰিছে দেখিব ভাল ইণ্ডিয়াৰ ক্ৰিকেটৰ টিমটোক লৈ ফাল্টু কৰিছে ইয়াৰ চিঞৰ বাখৰ কৰি মই যি দেখিছো ইয়াৰ এটা চাইড মামৰে ধৰিলে আৰু ই এতিয়া এইবোৰ ফাল্টুৱামি কৰিব ব্লগ বনোৱাৰ দৰকাৰ নাই কিতাপ খুলি লৈ প্ৰথম শ্ৰেণীৰ পৰা পঢ়াৰ ইয়াৰ দৰকাৰ আৰে ভাই ফাল্টুৰ এটা সীমা থাকে বিৰাট কোহলি আমাৰ আইডল হয় সকলোৰে আৰু ই বিৰাট কোহলিক ছাৰ নহয় তই বাহ ইয়াৰ ঘৰৰ যেনিবা চাকৰ তই আরে ভাই তো যি ভিডিও বনাই থাক মোর তাত কব লগা একো নাই মোর পৰা পইচা লব না তো নিজৰ পইচাই বনাইছো আলতো ফালতু যি বনাব না মানুহে চাল ভাল পাছে বনাই থাক মোর তাত কব লগা একো নাই কিন্তু আমাৰ ইণ্ডিয়াৰ ক্ৰিকেট টিমটোক লৈ যদি তই তেনেকে ভিডিওটো বনা আরে কোনে চাই থাকিব ক তোৰ ওপৰত চবেইটো মান মাতিব আৰু ভাই তই যদি মোৰ এই ভিডিওটো চাই আছ ন তই মোক বেয়া পাইলাম নাই তই যেতিয়া বিৰাট কোহলিক তই বুলি কব পাৰিছ ন মই তোৰ কাৰণে এই ভিডিওটো বনাই একো ভুল কাম কৰা নাই বুলি মই ভাবো আৰু এটা কথা কওঁ এটা ক্ৰিকেট টিমত 16-17টা প্লেয়াৰ নাথাকে তোৰ মাথাটো অকমান সিটি স্কেন কৰিবলগীয়া হ'ল তই সিটি স্কেনটো কৰি লবি সোনকালে গম পাইছ নাই ভিডিও বনাওঁতে অকমান ভালকে মাথাৰ পৰা কথাটো ভাবিলেও ভিডিওটো বনাব লাগে ন কেলা এটা টিমত থাকে 11টা প্লেয়াৰ কি কেলা 16-17টা আউট কৰিব পৰা হৈ গ'ল কি মানে কি গাই দিয়ে কি নিজে নাজানে কেমেৰাটো ফ্ৰণ্টত পালে তুই কি কৈছে সেইবোৰ ফিল্ড বেয়া ইহঁতৰ পথাৰখন ভাল সিহঁতৰ পথাৰখনত ৱৰ্ল্ড কাপ খেলিব লাগে আৰে ভাই এটা কথা কওঁ শুন এই BCCI ক্ৰিকেট বৰ্ডটো ন ৱৰ্ল্ডৰ ৰিচাৰ্চ বৰ্ড হয় তহঁতৰ নিচিনা পথাৰ ন একেলগে 10খন কিনি ল'ব গম পালি